Hello guys, welcome back to my new blog. Guys, আগৰ ব্লগটোত কৈছিলোঁ পিছৰ পাৰ্টটোত আপোনালোকক দেখুৱাম ইকো পাৰ্ক। তো গাইজ এতিয়া গৈ আছোঁ ইকো পাৰ্কত। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আপোনালোক মোৰ ভিডিঅ' ভাল পালে লাইক এটা কৰি দিব ভিডিঅ'ত। গাইজ এতিয়া আহি পাই গ'লোঁ আই লাভ বঙাইগাঁও। আৰু গাইজ আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চাওক আহি পাই গ'লোঁ আই লাভ বঙাইগাঁও। গাইজ আপোনালোকক ভিতৰত গৈ দেখাব নোৱাৰিলোঁ কাৰণ দিনৰ ভাগত পাৰ্কখন বন্ধ থাকে, আবেলি খুলি দিয়ে। তো বাহিৰৰ পৰাই চাই লওক। গাইজ ধুনীয়া ভিউ এটা চাই লওক। এয়া বহুত ধুনীয়া লাগিছে আহি। ইয়াত ভাইটিহঁতে ৱেলকাম জনালে। গাইজ এতিয়া বেক কেমেৰা চাই লওক ভিউটো কেনে লাগে। গাইজ পুৱা খাই আহিছোঁ ভাত, এতিয়া বাজি গৈছে 2টা, ভোক লাগি গৈছে বহুত। তো বলক ফুচকা খাবলৈ। গাইজ এইখন হৈছে বঙাইগাঁৱৰ বিশেষ ফুচকা দোকান, কাৰণ আছে আই লাভ বঙাইগাঁৱৰ সন্মুখত। আৰু ফুচকা বনাই আছে দৈ ফুচকা, লগত দি আছে কাজু কিচমিচ আৰু বিভিন্ন ধৰণৰ আইটেম। আপোনালোকে চাই লওক। চাওক দাদাজনে বনাই আছে। এয়া বহুতখিনি ফ্লেভাৰ দি আছে। এয়া দৈ দি আছে আৰু আছে এটা বাকী। এইটো বাকী বগৰী আছে নেকি। গাইজ ৰেডি হ'লে আৰু গাইজ এতিয়া দি আছে ৰেডি হ'লে আৰু এতিয়া লাগে খাব। এতিয়া কৰিব লাগে টেষ্ট। খাই চাওঁ গাইজ। ইয়াৰ জুচৰ চিষ্টেমখিনি বহুত কিবা এটা ভাল লাগিছে। এয়া ফুচকা ল'লোঁ, ইয়াৰ তলত দিলোঁ। এয়া গাইজ জুচ অট'মেটিক কৰিল, এয়া খালোঁ। ইয়াৰ 4টা আইটেমৰ জুচ আছে গাইজ। ইয়াত ডাষ্টবিনটো ব্যৱস্থা কৰি ৰখা হৈছে। আৰু কিবা এটা ভাল লাগিল গাইজ, একদম পূৰা মজা। আপোনালোক আহিলে ইয়াত এইটো দোকানত আহিব আৰু চাব। এইটো আই লাভ বঙাইগাঁৱৰ সন্মুখত দিয়া আছে দোকানটো। এইখন নাম চাই লওক। এইখন দোকানত আপোনালোকে বহুতখিনি আইটেমৰ বস্তু পাব। গাইজ ফুচকা খোৱা হৈ গ'ল, এতিয়া গৈ আছোঁ ঘৰলৈ। গাইজ এয়া চাওক ৱাল প্ৰিণ্ট কৰি ৰখা হৈছে। চাওক ৱালত বিভিন্ন ধৰণৰ ফটো প্ৰিণ্ট কৰা হৈছে। এইবোৰ চাওক অসমীয়া সাজপাৰ আৰু কৃষি বিভাগ। এয়া চাই থাকক শেষলৈকে। আৰু এয়া চাওক ইকো পাৰ্কৰ ভিতৰ ভাগ। ভিতৰত সোমাব নোৱাৰিলোঁ, বাহিৰৰ পৰা দেখুৱাই দিলোঁ। এয়া যোৱা সময়ত এয়া চাওক ক্লক টাৱাৰ। बहकी सभी जुबां है हम हैं हजारों में अब की এইখন হ'ল বঙাইগাঁও ব্ৰিজ। हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है। তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট ভাল চাই এটা কমেণ্ট কৰি দিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল। এয়া বঙাইগাঁওটো অভয়পুৰী ৰাস্তাৰে গৈ আছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এই শেষত জয় হিন্দ, বন্দে মাতৰম, জয় অসম। বাই বাই।